হাঁহৰ মাংস এয়া মই আৰম্ভ কৰি দিছো হাঁহ কটা এই আৰম্ভ কৰি দিছো এতিয়া আমি আৰু অলপ একদম হাঁহৰ কাটি একদম আৰু দাউটো দেখি যা গাইস কি ধুনীয়া দাউ ৱাও তুমি পাৰিবা দে কুমুৰা আজি কুমুৰা আজি কুমুৰা এৰা নাই আজি কুমুৰা আৰু হাঁহৰ মাংস খাইহে এৰিম তো পেট কি হৈ হোক গাইস ডোন্ট কেয়ার ফ্ৰেন্ডছ এতিয়া আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম কি লৈ আহিলি ও টেঙাৰ ফল লাইছে আমাৰ ভন্টিও আহি গ'ল মানে নোৱা খোৱাত আমাৰ লগত আমাৰ গুড মৰ্নিং গাইজ আজি তো নখোৱা গমেই পাইছে কালি আমি ৰাতিয়ে কৈ থৈছোঁ তো ৰাতিপুৱাই মানে একদম কাম চাম কৰি আছে প্ৰথম কাম মানে ঘৰবিলাক মোচা যিটো পূজা কাটিলে ঘৰ মুচিবই লাগে কিবা কৈ দিব নেকি কেনেকুৱা লাগি আছে আজি পূজা আমাৰ হা ইয়াৰ গোটেই দিনটো আছে ৰাতিলৈকে চলি থাকিব আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে পূজাৰ কাৰণে নাৰিকল কাটি আছে আমাৰ কাটি আছো গা পা ধুই একেবাৰে মানে ময়ে লাগি গৈছো আৰু অকলেতো নোৱাৰে নহয় এই ঘৰ চৰ মুচি ল'লে আৰু মই গা পা ধুই এইটো ঘৰৰ কমলা আৰু মই নাৰিকলটো কাটি আছো এতিয়া কাটি আছো নাৰিকলটো কাটা হৈ গ'ল মানে আগৰ পৰাই কাটি আছিলো কটাটো হৈয়ে গ'ল আৰু এতিয়া চন্দৰাবিলাক মানে ঘৰতে একদম আমাৰ ঘৰৰ পিছফালে আছে কমলাটো বহুত মিঠা প্ৰথমতে তো পূজা দিব লাগিব কেতিয়াবা আহিলে খুৱাই দিম কিন্তু আজিতো প্ৰথমতে পূজা দিম ভাই তাৰপিছত চাই থাকিব আৰু ভিডিঅ'টো গাইছ মানে যিহেতু পূজা সেইকাৰণে মানে ভাত চাত আজি খাব নাপায় আৰু তো ভাত যিহেতু খাব নাপায় আমি অলপমান চুজি আৰু কিবা আলু আৰু চাহ খাই আছোঁ আৰু অলপ খাই লওঁ কাৰণ গোটেই দিনটো ভাত নাখাম তো এইখিনিয়ে খাই গোটেই দিনটো পূজা পাঠ চলি থাকিব হৈ গ'ল তোকে সংসাৰ ঐ মই সংসাৰ পাগলাই গ'ল নেকি মানে সংসাৰ ঐ তোকে সংসাৰ তাত ভিডিঅ' নকৰিবা দেই গমেই পোৱা নাই এতিয়া মই ভুকাইছো প্ৰসাদ মানে এইটো হৈছে এইবাৰ এইটোৱে মেইন প্ৰসাদ এইটোৱে মেইন এই বছৰৰ মানে নতুন ধান আৰু এইটোকে যিহেতু আমি খাম আজিৰ পৰা তাৰ কাৰণে কোৱা হয় নখোৱা আৰু এই নখোৱাৰ আচল হৈছে প্ৰসাদত দিয়া এই আমি মানে ভগৱানক দিহে আমি খাম তাৰ কাৰণে এইটোৱে হৈছে ধান আৰু এই বছৰৰ চাউল আৰু ইয়াকে কোৱা হয় নখোৱা তো মই প্ৰসাদখিনি ৰেডি কৰিছিলোঁ আৰু সেই প্ৰসাদতে মানে এইটো মিক্স কৰি দিব লাগিব তো আমি প্ৰসাদে ৰেডি কৰি আছো পূজা এতিয়া আৰম্ভ হোৱা নাই গাইজ চাই থাকক ভিডিঅ'টো এই নখোৱাটো কিছুমানে কৰে কিছুমানে নকৰে যিসকলে পৰম্পৰাভাৱে কৰি আছে তেওঁলোকে কৰে আমাৰ এই যিহেতু পৰম্পৰাভাৱে কৰি আহিছে তাৰ কাৰণে আমি কৰোঁ আৰু এই নখোৱাটোকে বিভিন্ন জেগাত বেলেগ কয় আপোনালোকৰ ফালে কি কয় জনাব আমাৰ ফালে কয় নখোৱা নোৱা খোৱা আৰু এই কি কৰা দৌনা কাটিছে বাবা ইয়াতে আজি প্ৰসাদ দিব লাগিব প্ৰসাদ মানে আজি বেলেগ কতিয়া নহ'ব চব ইয়াতে দিব লাগিব এইবোৰ পৰম্পৰা আমাৰ ঘৰৰ পৰম্পৰা মানে এইবিলাক মানে কলগছৰ এই যে দনা কাটি এনেকৈ মানে পৰম্পৰা আমাৰ এনেকৈ পূৰ্বপুৰুষৰ পৰা আৰু এই দাটো আমাৰ মানে হেন্দাং এইটো আমাৰ মানে লাগিবই আৰু আমাৰ এইটো নিয়ম পৰম্পৰাগত আমাৰ একদম মানে আটাৰ 14 বছৰ পুৰুষৰ পৰা মানে কৰি আহি আছে এইটো হ'ল লগুণ যিহেতু নতুন খোৱা মানে এইটোও নতুন ল'ব লাগে পুৰণাটো পেলাই দিছোঁ আৰু গা পা ধুই এইটো নতুনটো ল'ম এতিয়া লগুণ এইটো আমাৰ ল'বই লাগে আৰু পৰম্পৰা নিয়ম এনেকৈ ল'ব লাগে এতিয়া মই চোলাৰ ওপৰতে লৈ দিছোঁ পিছত আপোনালোকক নেদেখুৱাওঁ এইটো চোলাৰ ভিতৰত ল'ব লাগিব এইবোৰ চব ফুট লগাব লাগে তামোল পাণৰ এইবিলাক ঘৰৰ তামোল পাণ আমাৰ এইবিলাক প্ৰসাদত দিবৰ কাৰণে চব ফুট লগালেও এইবাৰ এইবিলাকত ফুট লগাব লাগে হৰি ৰাম লগাবৰ কাৰণে ধুনা গুটি আছোঁ
এই অকমান এইয়া ফাইনেলি আমাৰ টুনটুনো দিব আহিল গাখীৰ কাৰণ পূজা দেৰি হৈ গ'ল কিয় দেৰি হ'ল হা কৈছোঁ নহয় আজি পূজা সোনকালে আমি পূজা কৰিম এতিয়া লাষ্ট পাইছে একেবাৰে লাষ্ট পাই নাই হ'লে কেমেৰাত নাচায় আৰু তথাপিও উঠাইছোঁ দৌৰি দৌৰি যাই হ'লে এয়া আমাৰ মিছেছ মানে চাকি কিবা পানী ঠানি সেইবিলাক দি আছে গিলাচত এনেকৈ আৰু এইফালে আমাৰ মা আৰু দেউতাৰ ভিতৰত মানে প্ৰসাদ দিব লাগিব নহয় সেইবিলাক মানে চাউলৰ গুড়া দি এনেকৈ সজাই লৈছে ঘৰবিলাক আৰু এনেকৈ মানে তৈয়াৰী হৈ আছে এতিয়া দে লেংঠিকে মাৰিলে দে তোৰ আৰু কি হ'ল ৰাজ মানে কোকো খাব এই প্ৰসাদত দিয়া কোকোটো তাক লাগে আমাৰ এইফালে পূজা হোৱাই নাই আমি দিব খোজা নাই তাক ঘৰৰ পৰা আনি দিছোঁ কোকো তথাপি সেই কোকোটো খোৱাৰ কাৰণে মানে হুলস্থুল লগাই দিছে এইফালে যাইছে দেখিছে নাই এইবাৰ এইফালে পাপা নাখায় দে কোকো আনি এইটো কোকো আনিছে দেখিছে পিপি লৈ আহিছে এইটো কোকো এনেকৈ মানে প্ৰসাদবিলাক দিয়া হয় চাউলৰ গুড়ি দি ঘৰবিলাক বনাই তাৰপিছত কলগছৰ দনা কাটি এনেকৈ মানে দিয়া হয় আমাৰ মানে ঘৰৰ এইটো পৰম্পৰা নিয়ম একদম 14 পুৰুষৰ পৰা এনেকৈ দি আহিছে এতিয়া মা আৰু দেউতাই মানে দি আছে ফাইনেলি গাইজ আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল আৰু আমিও প্ৰসাদ আগবঢ়াইছোঁ এয়া হৰি মন্দিৰ আৰু তুলসী মাতা দেৱী আৰু এইফালে আমাৰ দেখুৱাই আছোঁ আমাৰ মানে এইফালে মহাদেৱ বাবা আৰু এইটো হ'ল কালী এইটো আমাৰ কি বাবা ঠাং ৰাজা এইটো হ'ল ভটকা ৰাজা আৰু এইটো সুবাসিনী আৰু এইটো মা বিশ্বহৰী লক্ষী সৰস্বতী আৰু এইফালে দি ধৰ্মৰাজ চান সূৰ্য নদী নালা মানে পাহাৰ পৰ্বত গোটেইখিনি ইয়াতে আহে তো আমাৰ ঘৰৰ মানে যেতিয়া ককা আইতাৰ তাৰ আগৰ তো তেনেকৈ মানে কৰি আহিছিল আৰু এইখিনি আমি মানে কৰিব লাগে বছৰত নতুন খোৱা হিচাপত আৰু আমাৰ এই হেন্দাংটো মানে একদম লাগিবই আৰু এইটো থাকেই পূজা দিবই লাগিব প্ৰসাদ গাইজ ফাইনেলি মানে একদম ৰেডি হ'ল আৰু এতিয়া চাকি জ্বলাই আছে আৰু এতিয়া পূজা ষ্টাৰ্ট হ'ল বুলিয়ে ধৰি ল'ব পাৰে নহয় চাকি জ্বলালোঁ মানে পূজা ষ্টাৰ্ট ফ্ৰেণ্ডছ এতিয়া আমি মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম তো ষ্টাৰ্ট কৰি দিয়ক প্ৰাৰ্থনা প্ৰথমে আমি ঘৰৰ দেৱতাক গোটেইখিনি নয়া খাৱা হিচাপত আজি মানে কি দেৱতা আছে সকলোকে আমি নয়া প্ৰসাদৰ শাৰী পাতিয়া দিছোঁ আৰু আজি প্ৰথমে কথা পতা হ'ব মহাদেৱৰ লগত দেখিছ মহাদেৱ ঠাকুৰ কি কৰিম হেৰা আজি নতুন খোৱা হিচাপে 1 ঘণ্টা আলা চাউল 1 পাত তুলসী 1 গাই দুধ দিয়া হাজিৰ হৈছোঁ এতিয়া হয়তো কিবা দ্বিতীয় ভুলভ্ৰান্তি হ'ব পাৰে সেইখিনি যাতে নিজে ফুল পাতি নিজে সন্তুষ্ট হৈ গৃহস্থ ব্যক্তি আশীৰ্বাদ দিব লাগিব ৰোগ ব্যাধিৰ পৰা মুক্তি দিব লাগিব আৰু আপুনি সহায় কৰিলেহে আমি উন্নতি হ'ম গতিকে আপুনি ভালে ৰাখিলে আপোনাৰো প্ৰতিখিনি জ্বলাম গতিকে এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ মহাদেৱ ঠাকুৰ তোক কি বুজাম তই আছ সৃষ্টিকৰ্তা তই হৈছ সৰ্বশ্ৰেষ্ঠ গতিকে আমি বুজাব ক্ষমতা নাই এইখিনিকে কয়া নয়া খাৱা হিচাপে 1 ঘণ্টা আলা চাউল 1 পাত তুলসী দিয়া হাজিৰ হৈছোঁ এইখিনিকে নিজৰ ফুল পাতে নিজে সন্তুষ্ট হৈ গৃহস্থ ব্যক্তিক আশীৰ্বাদ দিব লাগিব ৰোগ ব্যাধিৰ পৰা মুক্তি দিব লাগিব ৰোগ ব্যাধিটো হ'লে চাৰাই নাপায় গতিকে তথাপিতো আপুনি যে সহায় থাকে নিশ্চয় আমিও উপকাৰ পাম এইখিনিকে প্ৰাৰ্থনা কৰি মা বিশ্বহৰী মহাদেৱ ঠাকুৰ কি ক'ম আমি বুজাবৰ ক্ষমতা নাই এইখিনিকে নতুন খোৱা হিচাপে ভুলে হ'ল নেকি ত্ৰুটি হ'ল এইখিনিকে প্ৰাৰ্থনা কৰিম দহাই মহাদেৱ পূজা হৈ গ'ল পূজা হৈ যোৱাৰ পাছত আৰু মানে ঘৰৰ চোতালৰ মাছ মজিয়াতে মানে এনেকৈ মৰা মৃত্যু আটা আবু যিবিলাক মৰি গৈছে তেওঁলোকক মানে এনেকৈ বঢ়াব লাগে আৰু আজিৰ দিনত নতুন খোৱা হিচাপত তেওঁলোককো অলপ দিব লাগে আৰু আমাৰ নিয়মত দেউতা কৰি আছে এনেকৈ
ফাইনেলি আমাৰ পূজা পাঠ হৈ গ'ল এতিয়া ৰন্ধা বৰা আৰু সন্ধিয়া আলহী আহিব আলহী মানে ওচৰৰ পাজৰৰ মানুহখিনি মাতিছোঁ এওঁলোক আহিব চবকে খুৱাব লাগিব নিয়মত নতুন খোৱা হিচাপত তেওঁলোকক মাতিছোঁ আহিব তো চাই থাকক ভিডিঅ'টো এতিয়া হ'ব ৰন্ধা বৰা চাই থাকক ভিডিঅ'টো এইটোকে খাম আৰু আজি আৰু যিসকলে চাই আছা যদি ভিডিঅ'টো চাই আছা তেনেহ'লে সন্ধিয়া আহি যাওক আজি খাবলৈ আমাৰ ঘৰত এইটো খাব পাব এইটো একদম পুৰা তেল হৈছে আৰু মই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ দেখিছা গমেই পাইছে কি কৰিম মানে এতিয়া মই মানে এইটো ৰেডি কৰাৰ পিছতহে ইহঁতে ৰান্ধিব পাৰিব তো কেমেৰাটো মানে কেৰকেটি মানে বনাই শুৰু কৰি দিছোঁ আৰু এইবিলাক পাৰ ন পাৰ চৰাই পাৰ মাংস হাঁহৰ মাংস ভাত দুটা কাটি থাকা মায়ে ধি আছে শাৰী আমাৰ বাইদেউ আচল ৰান্ধনি আমাৰ এই বাইদেউটোৱে আৰু নলিতা বাইদেউৱে আৰু একদম বনাই আছে একদম পুৰা বনাই আছে মানে খাবৰ কাৰণে আৰু বাচ্চাগিলা ক'ত গেল আমাৰ ছটা পাৰ্টি ক'ত গেল এইবিলাক হুলস্থুল লগাই আছে খাব পাব না আজি ৰাতি আজি খাব পাবি কাৰণে পুৰা ফূৰ্তি নেকি হয় না আমাৰ মামাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিব দেই ইউটিউব চেনেলটো লাইক কৰি দিব কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব দেই গাইস খানা বনাই আছে আৰু কেনেকৈ ওলাই লৈছে দেখিছা নহয় একদম মানে কোনো গেছৰ চিষ্টেমে নাই একদম পুৰা লোকেল খানা লোকেল একদম বাহ কিবা কিবি মাংসদি কোমোৰা আৰু এইখিনি হ'ব মুৰ্গীৰ মাংসেদি কোমোৰা যিসকলে হাঁহ নাখায় তেওঁলোকৰ কাৰণে হ'ব লোকেল কুকুৰাৰ মাংস মুৰ্গীৰ মাংস দি কোমোৰা আৰু এতিয়া চাই থাকক মই বনাই আছো একদম লোকেল চাহ একদম মানে কোনো গেছ টেছ ব্যৱহাৰ কৰা নাই আমি মানে খৰি বাঁহ এইবিলাক দি বনাই আছোঁ তো কেনেকুৱা হ'ব টেষ্টি হ'বনে গাইজ কমেণ্ট কৰি দিব কমেণ্টটো কৰি থাকিব দেই এই যে একজন আহিছে মানে কিমান দূৰ হৈছে মানে খাওঁ লাগি আছে মানে কাৰণ পুৰা লোকেল চিষ্টেমত বনাওঁ না খাওঁ লাগি আছে আৰু এইটো পুচকিটো মানে মুখটো মেলিয়ে আছে আৰু খাব আৰু মানে একদম মানে খাওঁ লাগি আছে বোলে খাওঁ লাগি আছে আহিয়ে ক'লে এতিয়া আৰু কেমেৰাৰ সন্মুখত আৰু কিয় ক'ব নহয় কিন্তু পোহৰো নাই টৰ্চ লাইট দি বনাই আছো এইটো দিছে গাইজ এইটো দিছে মুৰ্গীৰ মাংস কোমোৰা দি মুৰ্গী বনাই আছো আৰু এইটো দিছে এইটো হাঁহৰ মাংস কোমোৰা দি হাঁহৰ মাংস দিছে মজা হ'ব দে খাই মজা পোহৰ নাই কিন্তু বনাই খাওঁ লাগিছে নে গাইজ আপোনালোকক কমেণ্ট কৰি দিব দেই বনাই আছো এই বনোৱা মানুহজন একেবাৰে টেং হেই তুমি তিনিটা কি চাই আছা ৰে হা ৱাও মোৰে ব্লগ চাই আছে দেখোন এওঁলোকে অহ' থেংক ইউ দে ছাবস্ক্ৰাইব কৰিছানে চেনেলটো হয় নেকি আৰু তুমি দুজন কি ক'বা চেনেলটোৰ বিষয়ে মোৰ মজা লাগে নেকি ছাবস্ক্ৰাইব কৰিছানে হয় নেকি থেংক ইউ দেই তোমালোকক মোৰ ভিডিঅ' চাই থাকিবা দেই হয় বাবুগিলা আমাৰ ঘৰত কিয় আহিছে তুমি পূজা আছিল তাহলে কি খাবি ভাত খাবি নেকি কি দিয়ে খাবি ভাত আজি কিসের মাংস দিয়ে খাবি বা পুরা খাবি না একে পেট ভরে খাবি ও লাঞ্চ না পাইছ তুমি না ও পুরা খাবি হ্যাঁ তুমি এইফালে আৰু তিনজন বহি আছে একদম খাওয়ার কাৰণে দেখছ রেডি মানে আমার রাজও বহি আছে মাজতে একদম এয়াই আমাৰ মানে ভগৱান আৰু ইহঁত যদি খাই সন্তুষ্ট আমিও সন্তুষ্ট গাইজ এওঁলোকক খোৱাটোৱে হ'ল মেন আমাৰ কৰ্ম খাই থাক হা আৰামছে খাই থাক এই কি হৈছে ৱাও দেখিছ হাঁহ মাংস কোনে হাঁহ খাবে
কিম্বু তো ঘুম লাগছে নাকি খাইতে খাইতে এইফালে ঘুমাইয়ে গেল একেবারে সেকেন্ড প্লাটুন আমার না ফার্স্ট প্লাটুন গেলে সেকেন্ড প্লাটুন বইছে দেখছা এগুলা সব সেকেন্ড প্লাটুনে তো আছে ডন ছোট ছোট ডন সব ভাত খাওয়া ডন এগুলা আর এইফালে দুইটা ডন আছে এইফালে এগুলা কায় রে এইটা কায় এটা আটা দিছে রে এটা মাম খাটে রে तीन नंबर ग्रुप हाँ भगना हिते लास्ट पेज नहीं के हाँ चैनल टा सब्सक्राइब कर भी ना हाँ खाना टा खाई लो केनेके खावा हले टेस्टी হৈছে না পুরা বঢ়িয়া হৈছে পুরা পেট ভরে খাইছে না খাওয়া নাইতে হ্যাঁ পালাইছে 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 পেট ভরে ওয়েলকাম টু কেপি ব্লগ সাবস্ক্রাইব করে দিব সাবস্ক্রাইব কৰিলে মাংস ভাত খাব পাব আৰু আৰু কি খাব জি মন যায় খাব পারব না এয়া ভাত খাই আছে ইমান ঢিলা নহব দেই ভাত খাই আছে ভাত খাই আছে আৰু ভাত খাই খাই আমাৰ ভাত দি দি পাদি আছে ইমান আৰু পাদিবা লাগে না বাৰে বাৰে পাদে আৰু কে থেথেৰ বেৰে পাদ ই পাদে পেৰ পেৰ পুৰপুৰ আৰু কি কি পাদা ডাইলগটা কৈ দিতে বাইদেউ ইবেলে ইবেলে মুখতে ইবেলে ভাগ্যবতী পাদে পাদন্তি শুনে ভাগ্যবতী বলে তাহলে যেগুলো আমি শুনা পাইছো এগুলো ভাগ্যবতী নাকি হয় না হ'ব এখন গাইজ মই খাব বহিলো আৰু মই ভাইটি আহিছে ভন্টি আহিছে আমি একেলগে বহিছো মানে আমি ফিনিশিংৰ পিনে আৰু নহয় বাবা আমাৰ দাদাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়ক আৰু আমাৰ দাদাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু থ্যাংক ইউ কমেন্ট কৰি দিব আৰু যদি ভাল লাগে গাইজ আমি লাভ শেষ আমি তিনিজনে বাইদেউ ভণ্টিৰ লগত আজি শেষ কৰি দিলোঁ আজি কাম কৰি কৰি ভাগৰি গ'লোঁ আমি লাষ্টত কেইজন বহিছোঁ আমাৰ আৰু আজি আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ তো আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই গুড নাইট বাই বাই চেনেলটো সাবস্ক্রাইব কৰি দিব না নিদিব